নমস্কাৰ বন্ধুসকল, আজি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ৰেচিপি এটা বনাম বুলি ভাবিছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখিছে নহয় বন্ধুসকল, আজি মাছ অলপ লাগিছে। আজি আপোনালোকৰ বাবে মাছৰ ৰেচিপি এটা বনাম বুলি ভাবিছোঁ। এইকেইদিন আমি খায়ে আছোঁ বাৰু। আজি আপোনালোকক দেখাম বুলি ভাবিছোঁ। ভিডিঅ'টো চাই থাকক আৰু। তাতে আজি বৰষুণৰ বতৰ আৰু মই আজি মাছ টেঙাত দিম বুলি ভাবিছোঁ। বৰষুণৰ বতৰত মাছ টেঙা দিয়া খাই বহুতেই ভাল লাগে। এতিয়া কলপাত এখন কাটিলেও মাছ পাতত দিবৰ বাবে পাত দৰকাৰ হ'ব। সেইবাবে লগতে নেমু এটাও লাগিব, সেইবাবে নেমু এটা ছিঙি লওঁ। চাই থাকক ভিডিঅ'টো। এতিয়া বাছি থোৱা মাছখিনিত নিমখ হালধি সানি লওঁ। ভালকৈ নিমখ হালধিখিনি মিলাই ল'ব লাগিব। নিমখ হালধিখিনি আগতে সানি থোৱা হ'লে ভাল আছিলে, হ'লেও মই অলপ ব্যস্ততাৰ বাবে সানা নহ'লে। চাওকচোন ভিডিঅ'টো। ঔটেঙা দুটামান আছিলে, তাৰে ঔটেঙা এটা কাটি লৈছোঁ। লগতে নেমু অকণমান চেপি দিব লাগিব, টেঙা নোলাবও পাৰে। এতিয়া পাতখিনি যোগাৰ কৰি লৈছোঁ। কেৰাহীটো পাতি লওঁ জুইৰ ওপৰত। এতিয়া পাতখিনি কেৰাহীটোত লাহেকৈ ভালকৈ দিব লাগিব, যাতে ক'তো ফাক ওলাই নাথাকে। ফাক ওলাই থাকিলে মাছখিনি কেৰাহীত লাগি গ'লে জ্বলি যাবও পাৰে। সেইবাবে পাতখন ভালকৈ দি লৈছোঁ। এতিয়া মাছখিনি কেৰাহীত দি দিম। তাৰপৰা ভালকৈ মিলাই দিব লাগিব, যাতে পাতৰ পৰা কেৰাহীত পৰি নাযায়। কেৰাহীত পৰি গ'লে মাছটো লাগি যাবও পাৰে কেৰাহীত। সেইবাবে ভালকৈ মিলাই দিছোঁ। এতিয়া বাতি এটাত পানী অলপ লৈ ঔটেঙাখিনি তাত অলপ খচি লৈছোঁ। তাৰপৰা ঔটেঙাখিনি অকণমান হেৰি হোৱাৰ পাছত মাছৰ ওপৰত দি দিম। লগতে টেঙা নোলাব বুলি ভাবি মই লগতে নেমু এডোখৰো কাটি চেপি দিছোঁ। আপোনালোকে যদি টেঙা বেছিকৈ খাই ভাল পায়, লগতে অকণমান বেছিকৈও দিব পাৰিব। জুইটো অঙঠা হৈ থাকিলে ভাল, তলটো নহ'লে দেৰি যোৱা চান্স থাকে। সেইবাবে মই কাঠখৰি দি জুইটো আগতীয়াকৈ অঙঠা কৰি লৈছোঁ।
এতিয়া মাছখিনি লুটিয়াই দিম বুলি ভাবিছোঁ। চাওকচোন কেনেকৈ লুটিয়াওঁ। এনেকৈ লাহেকৈ লৰাই দিব। নুলুটিয়ালেও হয় বাৰু, নুলুটিয়াই দিলে ভাল আৰু ওপৰৰ মাছটো তেতিয়া সিজিবলৈ সুবিধা হয়। এতিয়া মই এনেকৈ কাঁহীখনৰ ওপৰত পাতখন থৈ ইখন পাত মাছখিনিৰ ওপৰত দি লৈছোঁ। তাৰপৰা বেলেগ এখন কাঁহীয়ে এনেকৈ ওপৰত থৈ পিনে লুটিয়াই দিলোঁ ইখন কাঁহীত। এতিয়া তলটো অলপ জ্বলি গৈছে, জুইটো বেছি পালে। এতিয়া জ্বলা পাতখিনি আঁতৰাই মাছখিনি ভালকৈ মেলি দিছোঁ ইখন পাতৰ ওপৰত। এতিয়া জুইটো অলপ কমকৈ দি 10 মিনিটমানৰ বাবে কেৰাহীখন জুইৰ ওপৰত থ'ম। আমাৰ মাছখিনি হৈ গৈছে। এতিয়া কেৰাহীটো জুইৰ ওপৰৰ পৰা নমাই থ'ম। কেতিয়াবা এনেকৈ আপোনালোকেও বনাই খাই চাব আৰু ভিডিঅ'টো কেনে পালে